সাংস্কৃতিক সন্ধিয়ার মুখ্য আকর্ষণ মুখ্য অতিথি সুভাষচন্দ্র চট্টোপাধ্যায় আমার পদকে উপস্থিত হয়েছে। আমি এই সেরকমে বাইরে শদিয়া কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতি তৰফৰ পৰা বিহুৰ শুভেচ্ছা জনাব বিচাৰিছোঁ, শুভকামনা জনাব বিচাৰিছোঁ অসমীয়া নৱবৰ্ষৰ। তেখেতক এখনি সুদাম গামোচাৰে সন্মান জনাবৰ বাবে মই আমাৰ উদযাপন সমিতিৰ বিত্তীয় সম্পাদক মন্ত্ৰী বৰগোহাঁই ডাঙৰীয়াক অনুৰোধ জনালোঁ। ইয়াৰ পিছতে এটি জাপিৰা সম্ভাষণ জনাব আমাৰ সাংস্কৃতিক বিভাগৰ সভাপতি বংশী গগৈয়ে। ইয়াৰ পিছতে আমাৰ বিহুৰ সন্মিলনৰ স্মৰণিকা ৰত্ন কলিমণি এখনি প্ৰদান কৰি বাইদেউ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব উদযাপন সমিতিৰ সন্মানীয় বিত্তীয় সভাপতি বিশ্বজিৎ গগৈ ডাঙৰীয়াই। উদযাপন সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক উজ্জ্বলজ্যোতি কলিতাই এই স্মাৰকেৰে বাইদেউক সম্ভাষণ জ্ঞাপন কৰিছে।
Thank